অৱহেলাৰ আৰম্ভণিটো সদায় ব্যস্ততা দিয়েই আৰম্ভ হয়। কাকো নিজতকৈও বেছি গুৰুত্ব দিব নাযাবা। সময়ৰ সৈতে তুমিও সেই মানুহটোৰ পৰা গুৰুত্বহীন হৈ যাবা। এদিন মই হাঁহি ভাল পাইছিলোঁ, কিন্তু এতিয়া জীৱনে মোক কান্দিবলৈ শিকালে। এদিন মই সকলোৰে লগত থাকি ভাল পাইছিলোঁ, কিন্তু এতিয়া জীৱনে মোক অকলে থাকিবলৈ শিকালে। দুখবোৰ এদিন নহয় পাহৰি যাম, কিন্তু দুখ দিয়া মানুহবোৰক কেতিয়াও পাহৰিব নোৱাৰি। দুখীয়াক অৱহেলা নকৰিবা, কাৰণ ধনী হ'বলৈ বহুত সময়ৰ প্ৰয়োজন হয়, কিন্তু দুখীয়া হ'বলৈ বেছি সময়ৰ প্ৰয়োজন নহয়। ভৰসাটো নিজৰ শ্বাস প্ৰশ্বাসতো নাই, সেইটো আমি মানুহৰ ওপৰতেই বিশ্বাস ৰাখোঁ। গোটেই জীৱন এটা ভুলকে কৰি গলো, ধূলি আছিল মোৰ চেহেৰাত আৰু মই কেৱল আইনা চাই। যিসকলে আঘাত পায়ো ৰখিব পাৰে, সিহঁতে এদিন জীৱনত কিবা কৰি দেখুৱাব পাৰে। 5টা অভ্যাস নিজৰ পৰা আঁতৰাই পেলোৱা। 1 নম্বৰ, আনৰ দয়া কামনা কৰা, পৰিৱৰ্তনক ভয় কৰা, অতীতক জীৱনত কি পালোঁ কি নাপালোঁ সেইটো নাজানো, কিন্তু কাষৰ মানুহৰ পৰা একো আশা কৰা উচিত নহয়, সেইটো আনৰ দুখ দেখি যদি আপোনাৰো দুখ লাগে, তেনেহ'লে আপুনি দুৰ্বল নহয়, আপুনি ভাগ্যৱান। কাৰণ ভগৱানে সকলোকে মন দিছে, কিন্তু মানৱতা কিছুমান মানুহে অৰ্জন কৰিব পাৰিছে। টোপনি গ'লে কোনো দোষ নাথাকে, সেইটো মনৰ হওক বা শৰীৰৰ। জীৱনত শান্তি বিচাৰিলে এই 5টা কথা কেতিয়াও কাকো নক'বা। 1 নম্বৰ, স্বামী তথা স্ত্ৰীৰ গোপন কথা, আপোনাৰ বেয়া কামৰ কথা, উপাৰ্জনৰ কথা। 4 নম্বৰ, পৰিকল্পনাৰ কথা। 5 নম্বৰ, আপুনি যদি জ্ঞানী হয়, তেনেহ'লে সেইটো কৈ ফুৰা। আপোন যেতিয়া পৰ হয়, তেতিয়া তাক সম্পূৰ্ণ ত্যাগ কৰাৰ বাহিৰে আৰু কোনো গতি নাথাকে। কম কথা ক'বা, বেছি চিন্তা কৰিবা। মনত ৰাখিবা, যিটো মাছে মুখ বন্ধ কৰি ৰাখে, সেই মাছ কেতিয়াও বৰশীত নফচে। যিমান ডাঙৰ হ'বা সিমান বুজিব পাৰিবা, এই পৃথিৱীত প্ৰয়োজন অবিহনে কোনেও কাষত নাথাকে।
ভাল পোৱাত ইমান কষ্ট তথাপি মানুহ ভাল পোৱাৰ পিছফালে দৌৰি ফুৰে। পৃথিৱী বহুত মায়াৰ তথাপিও পৃথিৱী এৰি গুচি যাব লগা হয়। নিজৰ জীৱনৰ লগত আন কাৰো তুলনা নকৰিবা, কাৰণ বেলি আৰু জোনৰ মাজত তুলনা নহয়, কাৰণ সিহঁতে নিজৰ নিজৰ সময়ত উজ্জ্বল হয়। কাৰোবাৰ বিপদ দেখি কেতিয়াও আনন্দ প্ৰকাশ নকৰিব, কাৰণ অহাকালি আপুনি কি অৱস্থাত থাকিব সেইটো আপুনিও নিজেও নাজানে। ভাঙি গ'লে কোনো বস্তুৱেই আৰু আগৰ নিচিনা নাথাকে। বিশ্বাস আৰু নিশ্বাস হেৰালেও আৰু ঘূৰাই পোৱা নাযায়। হয়, এইটোৰ নামে জীৱন।